Hello friends, Priyankar Pakghar সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই মাছেৰে সুকা টেঙাৰ এটি ৰেচিপি লৈ আহিছো। যদি ৰেচিপিটো চাই ভাল পায় তেন্তে এটা লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহকচোন ৰেচিপিটো মই কেনেকৈ বনালো চাও। ইয়াৰ বাবে মই দুমুঠি সুকা টেঙা লৈছো। এইখিনি মই এতিয়া ভালদৰে বাছি লম। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লৈছো। এয়া চাও। এতিয়া মই তেলখিনি গৰম হোৱাত পিয়াজখিনি দি লৈছো। পিয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। তাৰ পিছত মই ইয়াত আদা নহৰু পেষ্ট দিছো। এতিয়া এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজিব লাগিব। তাৰ পিছত মই হালধি গুৰি দি লৈছো। এইখিনি অলপ লৰাই লব। এতিয়া মই বইল কৰি লোৱা আলুখিনি এনেদৰে ভাঙি দিছো। এতিয়া এইখিনি ভালদৰে ভাজি লব। এইখিনি অলপ সময় ভাজি লোৱাৰ পিছত মই ইয়াত সুকা টেঙাখিনি দি লৈছো। মাছেৰে সুকা টেঙা শাক খাই কোনে কোনে ভাল পায় কমেন্ট কৰি জনাবচোন। এইখিনি এতিয়া ভালদৰে মিক্স কৰি লব। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছো। এইখিনি অলপ ভাজি লব। এইখিনি প্ৰায় মোৰ ভজা খাই গৈছে। এতিয়া মই ইয়াত পানী দিছো। আপোনালোকে গ্ৰেভিটো যিমান খায় সিমান পৰিমাণে পানী দিব। এতিয়া এইখিনি উতলিবলৈ দিব। এয়া চাওক মোৰ উতলি আহিছে। এতিয়া মই ইয়াত মাছখিনি দি লম। মাছখিনি দি অলপ সময় উতলিব দিব। এতিয়া মই অলপ সময় ঢাকি দিছো। এয়া চাওক মোৰ সুকা টেঙাৰে মাছৰ জোলটো ৰেডি হল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।